ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াইছোঁ ভাৰতী কুঁহিপাঠৰ অন্তৰ্ভুক্ত সাজোত এদিন নামৰ পাঠটি। শংকৰদেৱ শিশু নিকেতন গুৱাহাটীৰ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ আচাৰ্য-আচাৰ্যাসকল এদিন হাজো ভ্ৰমণলৈ গৈছিল। পাঠটিত হাজো ভ্ৰমণৰ অভিজ্ঞতাৰ বিৱৰণ দাঙি ধৰা হৈছে। আহাচোন এতিয়া আমি অনুশীলনীত কি কি প্ৰশ্ন আছে আলোচনা কৰোঁ। 1 নম্বৰ, তলৰ যুক্তাক্ষৰবোৰ মন কৰা। যুক্তাক্ষৰ মানে হৈছে এটা বা তাতোকৈ অধিক বৰ্ণ লগ লাগি থকা। উঙ যোগ গ সমান উঙগয়ংগ, গংগা নাৰেংগী। হ যোগ ক সমান হয়কেশ ক, স্কুল বিস্কুল। ব যোগ ব সমান বয়বেব্য, 90 তিব্বত। তালব্য হ যোগ ব সমান হয়বস্য, ঈশ্বৰ কমলেশ্বৰ। দ যোগ ধ সমান দৈধ্যধ, বৌদ্ধ বুদ্ধি। হ যোগ থ সমান হয়থেস্থ, আস্থা স্থানীয়। 2 নম্বৰ হৈছে শব্দ অৰ্থ লিখা। শব্দ অৰ্থকেইটা মই তোমালোকক লিখি দিছোঁ। প্ৰথমতে আছে সহযোগ, আনৰ সৈতে কোনো কামত যোগদান। পুৰণিকলীয়া, আগৰ দিনৰ বা পুৰণি কালৰ। স্থানীয়, থলুৱা বা কোনো এখন নিৰ্দিষ্ট ঠাইৰ। অভিভূত, বশীভূত। বৰকা এবিধ কাঁহৰ বাদ্য। লহিয়াইছিল, বেলি ভটীয়া বা ভাটিবেলা। 2 নম্বৰ প্ৰশ্নত আছে উত্তৰ দিয়া। প্ৰশ্নৰ উত্তৰকেইটা মই তোমালোকক লিখি দিছোঁ। ক, ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম দলংখনৰ নাম কি? দলংখন কেতিয়া কোনে মুকলি কৰিছিল? উত্তৰ, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম শৰাইঘাট দলং। এই দলংখন 1962 চনত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে মুকলি কৰিছিল। খ, হাজোক কিয় পঞ্চতীৰ্থ বোলা হয়? উত্তৰ, হাজোত হয়গ্ৰীৱ মাধৱ, কেদাৰ, কমলেশ্বৰ, কামেশ্বৰ আৰু গণেশ মন্দিৰ আছে। হিন্দুসকলৰ এই তীৰ্থস্থান 5খন হাজোত আছে বাবে হাজোক পঞ্চতীৰ্থ বোলা হয়। গ, গৰুৰাচল পাহাৰত থকা মছজিদটোক কিয় পোৱামক্কা বোলে? উত্তৰ, মক্কাৰ পৰা এপোৱা মাটি আনি মছজিদৰ ভেটিত দিছিল বাবে গৰুৰাচল পাহাৰত থকা মছজিদটোক পোৱামক্কা বোলে। ঘ, হয়গ্ৰীৱ মাধৱৰ মূৰ্তিটো কিহৰ মূৰ্তি বুলি বিশ্বাস কৰা হয়? উত্তৰ, হয়গ্ৰীৱ মাধৱৰ মূৰ্তিটো বুদ্ধদেৱৰ মূৰ্তি বুলি বিশ্বাস কৰা হয়। 4 নম্বৰ হৈছে বচন পৰিৱৰ্তন কৰা। বচন মানে হৈছে কথা বা বাক্য, কিন্তু ব্যাকৰণত বচন মানে সংখ্যা বুজোৱা পদ। অসমীয়াত বচন দুবিধ, একবচন আৰু বহুবচন। এতিয়া আমি চাওঁ আহাচোন। একবচন মই, বহুবচন আমি, ঠিক সেইদৰে তুমি, তোমালোক, আপুনি, আপোনালোক, তাই, তাইহঁত, সি, সিহঁত, তেওঁ, তেওঁলোক। 5 নম্বৰ প্ৰশ্নত আছে পাঠটোত থকা সৰ্বনাম পদবোৰ বাছি উলিওৱা। মই কেইটামান সৰ্বনাম পদ বাছি দিছোঁ, চাই যোৱা। তেওঁলোকে, এই, তেতিয়া, তাত, তেওঁলোকৰ, সেই, তোমালোক ইত্যাদি। সৰ্বনাম পদ হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদ। ছাত্ৰ-ছাত্ৰীসকল, পাঠটি তোমালোকে ভালদৰে পঢ়ি চাবা আৰু প্ৰশ্নৰ উত্তৰসমূহ বহীত টুকি থবা। আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।